নমস্কাৰ। আজি আন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছেহি আৰু আজি আপোনালোকে নিশ্চয় গম পাইছে চাগে, এতিয়া সকলোৱে গম পাইছে অসমবাসী ৰাইজে, যে এতিয়া মেডিকেলৰ কাৰণে এটা ডাঙৰ পদ মুকলি হৈছে মেডিকেলত। 2700 আপোনাৰ প্ৰায় 3000 ওচৰৰে আপোনাৰ পষ্ট ওলাইছে, যেনেকৈ আপোনাৰ DHS ওলাইছে, DME AYUSH, DHSFW, আপোনাৰ বহুতো পষ্ট ওলাইছে, টেকনিকেল হওক বা নন টেকনিকেল বা আপোনাৰ গ্ৰেড 4 হয়। আৰু কি হৈছে, বৰ্তমান এতিয়া অনলাইন প্ৰচেছ চলি আছে, কিন্তু চলাৰ মাজতে এতিয়া বহুতেই আপোনাৰ এটা অসুবিধাৰ সন্মুখীন হৈছে, তেওঁলোকে এপ্লাই কৰিব পৰা নাই, অনলাইন এপ্লাইটো কৰিব পৰা নাই। কিন্তু কিছুমানে এপ্লাই কৰোঁতে ভুল কৰিছে, কিছুমানৰ ফটো বা ছিগনেচাৰটো অহা নাই। বহুতে প্ৰশ্ন কৰিছে ফটো ছিগনেচাৰ অহা নাই, এপ্লাই কৰোঁতে ভুল হৈছে বা মানে এপ্লাই কৰিবলৈ অপশ্যন পোৱা নাই। তেওঁলোকে ছাবমিট কৰিছে কিন্তু ছাবমিট হোৱা নাই, ইউৰ পাইছে। কিন্তু তেওঁলোকৰ কাৰণে ক'ব বিচাৰিছোঁ, যিহেতু সকলো প্ৰায় যুৱক যুৱতীবিলাকে এপ্লাই কৰি আছে অনলাইন। এতিয়া কি হৈছে, ছাৰ্ভাৰ দিছে এটা, আজি মই দেখা পাইছোঁ 2টা ছাৰ্ভাৰ দিলে, কিন্তু ছাৰ্ভাৰকেইটা কাম কৰা নাই। যিটো বৰ্তমান সময়ত বহুতে সেইটো ছাৰ্ভাৰটো এপ্লাই কৰি অনলাইন কৰিব বিচাৰিছে, কিন্তু অনলাইন কৰোঁতে তেওঁলোকৰ এপ্লাই কৰিব পৰা নাই, কাৰণ এইটো বিজি হৈ গৈছে। একে সময়তে আপোনাৰ বহুতো যিবিলাক আছে, বহুতে এপ্লাই কৰি আছে, ছাৰ্ভাৰটো কাম কৰা নাই। সেইকাৰণে তেওঁলোকক ক'ব বিচাৰিছোঁ আপোনালোকক, যে আপোনালোকে ট্ৰাই কৰিব ৰাতি 10 বজাৰ পাছত, তেতিয়া আপোনাৰ ছাৰ্ভাৰটো ফ্ৰী থাকে। বহুতে তেতিয়া এপ্লাই নকৰে ৰাতি, আৰু আপুনি যদি ৰাতিপুৱা কৰে তেতিয়া আপোনাৰ 7 বজাৰ আগত কৰিব লাগিব, খুব ৰাতিপুৱাই কৰিব লাগিব। তেতিয়া কি হয়, আপোনালোকে এপ্লাইটো কৰিব পাৰিব। যদি আপুনি দিনত ট্ৰাই কৰে বা গধূলি ট্ৰাই কৰে, তেতিয়া আপোনাৰ ছাৰ্ভাৰটো বিজি হৈ যায় আৰু আপোনালোকে তেতিয়া এপ্লাইটো কৰিব নোৱাৰে, ছাবমিট নহয় বা অপশ্যনটো নাপায় ছাবমিট কৰিবৰ কাৰণে, ইৰৰ দেখাই থাকে। ঠিক আছে, তো তেওঁলোকক সময়টো কৈ দিছোঁ, ৰাতি 10 বজাৰ পাছত কৰিব, নিশ্চয়কৈ কৰিব পাৰিব। আপুনি ৰাতিপুৱা 7 বজাৰ আগত কৰিব, তেওঁলোকে নিশ্চয় কৰিব পাৰিব আপোনালোকে। তো ছেকেণ্ড হৈছে, কিছুমানে কৈছে যে মোৰ ছিগনেচাৰটো অহা নাই বা ফটোটো অহা নাই, কি কৰিব লাগিব? তো জনাব বিচাৰিছোঁ আপোনালোকক, যে ছিগনেচাৰ বা ফটোটো আপোনালোকৰ নাহে, অনলি আপোনাৰ ডিটেইলছখিনি দেখা পাই যাব। আৰু কিছুমানে কৈছে যে এপ্লাই কৰোঁতে ভুল হৈছে, মই বেলেগ ছিলেক্ট কৰিব লাগিছিলে, কিবা পাৰ্চেণ্টেজ ভুল হ'ল বা নামটো খেলি মেলি হ'ল কিছুমানৰ। তেওঁলোকক ক'ব বিচাৰিছোঁ, যদি আপোনালোকে এপ্লাই কৰিছে, এপ্লাই কৰাৰ সময়ত এটা তলত অপশ্যন দেখিছে ফাইনেল ছাবমিট, যদি আপুনি ফাইনেল ছাবমিটটো কৰি দিয়ে, তেতিয়া আপুনি এইটো চেঞ্জ কৰিব নোৱাৰে, কেঞ্চেলটো কৰিব নোৱাৰে। যিটো আপুনি ছাবমিট কৰিব ফৰ্মখনত, সেইটো আপোনাৰ এটা PDF কপিটো ওলায়, সেই PDF কপিটো আহিব। তো এইটো আপুনি চেঞ্জ কৰিব নোৱাৰে, আৰু PDF কপিটো আপুনি ডাউনলোড কৰি থ'ব, প্ৰিণ্ট আউট কৰি ল'ব। আৰু এতিয়ালৈকে যিটো দেখা পাইছে, চিলেবাছটো অহা নাই বাৰু, আৰু চিলেবাছটো আহিলে নিশ্চয় আপোনালোকক জনোৱা হ'ব। আৰু সময়টো সেইটোৱে ক'লোঁ, এতিয়া ইউৰটো পাই থাকিব এতিয়া, কাৰণ বহুতে হাজাৰ হাজাৰ লাখ লাখ মানুহে এপ্লাই কৰি আছে। চ' আপোনালোকে এপ্লাইটো কৰিব নোৱাৰিব। চ' তাৰ কাৰণে আপোনাৰ সময়টো হৈছে ৰাতি 10 বজাৰ পাছত আৰু ৰাতিপুৱা 7 বজাৰ আগতে কৰিব লাগিব। আৰু প্ৰিণ্ট আউটটো উলিয়াই ল'ব। প্ৰিণ্ট আউটটো উলিয়াৰ পাছত সেইমতে পাছত আপোনাৰ ডকুমেণ্টছখিনি এটা ছাবমিট কৰিব নালাগে। হয়, কিছুমানৰ হৈছে ডকুমেণ্টছ কিয় এপ্লাই মানে অহা নাই। চ' ডকুমেণ্টছখিনি এপ্লাই নহয়, ডকুমেণ্টছখিনি যেতিয়া পাছত ভেৰিফিকেশ্যন হ'ব, তাৰপিছত তেতিয়া ডকুমেণ্টছখিনি আপুনি ছাবমিট কৰিব লাগিব। তো ভিডিঅ'টো আপোনাৰ আজি এইটোৱে আছিল। কেনেকুৱা লাগিলে আপোনাৰ প্লিজ লাইক আৰু কমেণ্ট কৰিব।